গম নাপাওঁ নি কোন বিচাৰে নাম পাৰ্টিৰ কাৰণে বন্ধু বান্ধৱীসকল কি খবৰ মোৰ খবৰ ভালে আৰু আশা কৰোঁ নিশ্চয় আপোনালোকৰো ভাল আৰু আজি থাম্বনেইল দেখি গমেই পাইছে ভিডিঅ'টোৰ টপিক কি হ'ব পাৰে যোৱাটো ভিডিঅ'ত মই কৈছিলোঁ আমাৰ খামচেঙৰ জন্মৰ পৰা সুধিলৈকে ভিডিঅ' এটা আছে আৰু আজি মই লৈ আহিছোঁ সেই ভিডিঅ'টোকে গতিকে বলকচোন চাওঁ ভিডিঅ'টো বেছি আৰু এয়া আমাৰ খামচেং মাকৰ সৈতে হস্পিটেলৰ বিচনাত আৰু এই ভিডিঅ'টো হৈছে জন্মৰ দ্বিতীয় দিনা প্ৰথমৰ দিনা মই যাব নোৱাৰিলোঁ ফটোতে চালোঁ আমাৰ বেটীজনীক আৰু তাইৰ জন্ম হৈছিলে 24 তাৰিখ 10 মাহ 2020 আৰু সেইদিনা আছিলে দুৰ্গাষ্টমী ঘৰলৈ দুৰ্গা মা আহিছে বুলি সকলো আনন্দত আত্মহাৰা হৈ পৰিছিল আৰু তাইৰ জন্ম হৈয়ে চাওকচোন কেনেকৈ চকুৱে চাই চাওকচোন তাইক নালাকো টোপনি যাব কি চাইছানো হাতখন পুৰা আচুৰিছে কথা নাপাতে ন সেইবোৰ কোনো কথা নাপাতে ন মানুহবোৰ বেয়া আছে ন বাৰু ছোৱালীজনী কথা পাতিব বিচাৰিছে কোনো কথা নাপাতে আৰু হস্পিটেলত থাকোঁতে তাই এনেধৰণে শুবলৈ ষ্টাৰ্ট কৰিলে চাওকচোন আৰু এয়া আমাৰ বেটীজনী আহি পালেহি ঘৰ বলক এতিয়া নিজৰ বিচনা নবেদি নিজৰ বিচনা এতিয়া নিজৰ মতে আপুনিয়ে পায় কি হ'ল ঘৰত আহি হোৱাৰ ষ্টাইল এয়া আৰু এয়া ঘৰলৈ অহাৰ পিছদিনাখন গা ধুৱাই দিছিলে ইমান যে ভাল পাইছে গা ধুৱাই দিওঁতে অকণমানো তাই কন্দা নাই গা ধুই কিমান ভাল পাইছে তাই আৰু এয়া কি হয় বুলি ভাবিছে নেকি ঘৰৰ পৰা অকণো ওলাই যাবলৈ সময় নোপোৱাৰ বাবে ঘৰতে অকণমান স্কিন কেয়াৰ লৈছে আৰু তাইৰ জন্মৰ 1 মাহ 23 দিনৰ পাছত হুডি পাতিছে আৰু আমি হুডিৰ আগদিনাখনি এনেদৰে বেলুন ফুলাই ৰেডি কৰি থৈছোঁ হুডিৰ ডেক'ৰেশ্যনৰ বাবে চব বেলুন ভৰ্তি কৰি থৈ দিছোঁ আৰু আমাৰ বাইদেউ ঘৰৰ পৰা ওলাই যাব পোৱা নাই বুলি ঘৰতে বেলেগ ফেচিলিটি আছে বেলেগ আৰু খালি ভকতৰ নিয়ম আছে দেহা কোনে লৈছে দেহাজনী গম নাপাওঁ নি কোন বিচাৰে নাম পাৰ্টিৰ কাৰণে একেলগতে দেহা কি কৰিছা এতিয়া মনিব নোৱাৰে আৰু এয়া দেখিছিলে নহয় ৰাতি মই বেলুন ফুলাই ৰাখিছিলোঁ আৰু সেই বেলুনখিনি ডেক'ৰেশ্যন কৰিছোঁ মই নিজেই কেনেকুৱা হৈছে কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাই যাব
আৰু এয়া আছিল পুৱাৰ ভাগতেই মোৰ ডেক'ৰেশ্যনৰ অকণমান আপোনালোকক দেখুৱালোঁ। আৰু তাৰ পাছতে দিনৰ ভাগত এয়া ভকতৰ নিয়মসমূহ। মায়া বন্দী হলে পুৰুষ ভোমরা এ জাল বন্দী হলে মাছ এ সত বন্দী হলে রাজা দশরথ এ রাম দিলে বন Oh
পাৰ্টি দেখিলে গণকক চুৱাওঁতে নাম এভাগ গোৱাবলৈ কৈছিল। সেয়েহে ৰাতিলৈ নাম পাৰ্টিৰ আয়োজন। আৰু এই নাম পাৰ্টিৰ মুখ্য ব্যক্তিকেইজন হৈছে ৰমেন দিহিঙীয়া মামা, লাটু দা, লিখন দা, জগত দা আৰু মানৱ ভাইটি। এওঁলোকে বহুতো বিহু মঞ্চত অনুষ্ঠান পৰিৱেশন কৰি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে। আৰু সেইদিনা ৰাতিও নাম উপভোগ কৰা প্ৰতিজন ব্যক্তিৰে মন জয় কৰিবলৈ সক্ষম হৈছে। আৰু সেইদিনা ৰাতি আমি এনেদৰে একেলগে পকাতে শুলোঁ। এনেদৰে একেলগে হোৱাৰ মজাই বেলেগ। আৰু ভিডিঅ'টো মই সম্পূৰ্ণ 1 বছৰ 9 মাহৰ পিছত আপলোড কৰিছোঁ। লগে লগে আপলোড কৰা নহ'ল। আৰু ভিডিঅ'টোৰ লগতে মই কেইকপিমান ফটো এড কৰি দিলোঁ স্মৃতিবোৰ এনেকৈয়ে জীয়াই ৰাখিবৰ বাবে। আৰু আমাৰ খামচেঙক সকলোৱে মৰম কৰিব, আশীৰ্বাদ কৰিব, তাই যেন ভাল মানুহ হয়। আৰু বৰ্তমানৰ খামচেং বিৰাটেই দুষ্ট। ইমানেই দুষ্ট তাই ক'বলৈ বাকী নাই। চাওকচোন তাইৰ দুষ্টামিবোৰ।